মই আজি এটা নতুন মিউজিক ভিডিঅ'ৰ শ্বুটিঙত আছোঁ মই হেৰিত এইটো কি কয় বৰপথাৰত। চ' মই আজি কাক মেকআপ কৰিম, কাৰ গান কৰিবলৈ আহিছোঁ দেখুৱাম। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে প্লিজ মোৰ চেনেলটো লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি আৰম্ভ হওঁতে দেৰি হৈ গৈছে, চ' মই মেকআপ কৰি থকা অৱস্থাত দেখুৱাব নোৱাৰিলোঁ। আৰু আজি মই যাৰ গান কৰিবলৈ বৰপথাৰলৈ আহিছোঁ এয়া হিয়াবা মেকআপ হেয়াৰ গোটেই হৈ গ'ল, কমপ্লিট হৈ গ'ল। তাৰপিছত আপোনালোকক দেখুৱাইছোঁ হিয়াবাৰ গান। হিয়াবা মেকআপ কেনেকুৱা পালে? অজয়ৰ মেকআপটো মই ভালেই পাওঁ, মোৰ ঘৰুৱা একেবাৰে, গতিকে তাক বেয়া বুলি ক'ব নোৱাৰোঁ, নহ'লে পিছলৈ সি মোৰ অৱস্থা বেয়া কৰি পেলাব প্ৰথম কথা। আৰু সঁচাকৈ এতিয়া মেকআপটো মইতো ভালেই পাইছোঁ, আপোনালোকে বা কেনেকুৱা পাইছে নিজে চাই গম পাব। মইতো বিৰাট হেপী, ধুনীয়াকৈ বনাই দিছিলোঁ। প্ৰণয়ৰ বৰষুণ আচলতে এটা ড্ৰিম প্ৰজেক্ট। মই আৰু দীক্ষিতাই কণ্ঠদান কৰিছোঁ, গীতটি সুন্দৰভাৱে লিখিছে সোম ফুকন, মিউজিক কৰিছে হৃদয় চন্দন আৰু কম্প'জো কৰিছে হৃদয় চন্দন। আৰু খুব আশাবাদী গানটোক লৈ পেলাই, একদম আহি আছে ভিডিঅ', গতিকে চাই থাকিব। নবীন আছে হিৰ', চ' নবীনৰ মেকআপো হৈ গ'ল। মেকআপটো কৰি থকা অৱস্থাত দেখুৱাব নোৱাৰিলোঁ। নবীন কিবা ক'বা? শ্বুটিংটো মানে এতিয়া আমাৰ চলিয়ে আছে, কৰি আছোঁ আমি তাৰ মাজত, আৰু কামখিনি আৰু চলি আছে কিবাকিবি। বাকী আৰু মেকআপখিনি মানে বহুত ধুনীয়াকৈ দিলে মানে অজয় মই মেকআপ আগতো মানে গানবোৰত লৈছোঁ মই। আৰু আজি যোনটো মেকআপ দিছে, যোৱাকালিও দিছিলে, যোৱাকালিও মোৰ বহুত ভাল লাগিছিলে মেকআপটো, আৰু আজি যোনটো দিলে আজিও বহুত ভাল লাগিলে। আৰু মেকআপ সি চবে জানে বহুত ধুনীয়া মেকআপ কৰে, তো গতিকে এনেকৈ মেকআপ কৰি যাওক আৰু মোক আৰু ধুনীয়া বনাই থাকক, হয় নহয়? থেংক ইউ। ফাৰ্ষ্ট টাইম পাইছোঁ মেকআপ দি আছোঁ, তাই কেনেকুৱা বা পাৰে মেকআপ। কালি দিছিলোঁ বাৰু, কালি মোৰ ভিডিঅ' বনোৱা নহ'ল, চ' আজি নিশা কালি কেনেকুৱা? যিহেতু অজয় মেকআপ মই এইবাৰ ফাৰ্ষ্ট টাইম লৈছোঁ, আৰু চিৰিয়াছলি বহুত ভাল কৰিছে। আৰু মই যিটো ভাবি আছোঁ সেইটো একদমেই নহয়, বহুত ভাল মেকআপ হয় তাৰ, বিশেষকৈ তাৰ হাতৰ কামালিটো খুব ধুনীয়াকৈ কৰিছে। আপুনি দেখিছে যিহেতু, মইতো হেপী। আৰু বাকী কি জানে কেনেকুৱা পাইছে সেই মেকআপ কৰি? ভাল হয়, ধুনীয়া হয়, মেকআপ এবাৰতে বহে। কিন্তু মোৰ প্ৰথম অৱস্থাত ভয় এটা খাইছিলোঁ, মোক যেনেকৈ কৈছিলে। মই কিবা মানুহ কৈছোঁ মই বেয়া কৰিলে তুমি মুচি পেলাবা, মুচি পেলাই আকৌ কৰি ল'বা দিছোঁ। মই ভাবিছিলোঁ কিন্তু নালাগিলে, ভাল কৰিছে, বহুত ভাল হয়। এতিয়া আমাৰ শ্বুটিঙৰ লাঞ্চ ব্ৰেক দিছে, অকণমান দেখুৱাই দিছোঁ আপোনালোকক। লাঞ্চ ব্ৰেক হৈ গ'ল। লাঞ্চ ব্ৰেকৰ পিছত আমাৰ শ্বুটিং আৰম্ভ হ'ল, চ' ভাবিলোঁ আপোনালোকক অলপ শ্বুটিং দেখুৱাই দিওঁ। থেংক ইউ। ঠিকে পিকআপ হ'ব, এয়া লাষ্ট চিন চলি আছে। এতিয়া পিকআপ হ'ল। আপোনালোকে যদি আজিৰ ভিডিঅ'টো মোৰ ভাল পায় তেতিয়াহ'লে মোৰ চেনেলটো লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।